এদিন ঈগল যোনবিধ চৰাই তাৰ অহংকাৰ বাঢ়িলে। সি দিনত গৈ একদম ফেঁচাৰ বাঁহত এটেক কৰিলে, ফেঁচাৰ পোৱালি খাই পেলালে, ফেঁচাক মাৰি আধা মৰা কৰি পেলাই থৈ গুচি আহিলে। তাৰ শক্তিৰ আৰু অহংকাৰৰ কাৰণে। তাৰ কেইদিনমান পিছত ফেঁচা সুস্থ হৈ উঠিলে। ফেঁচাইটো প্ৰতিশোধ ল'বলৈ বিচাৰি আছে ঈগলক। যেতিয়া ফেঁচা সুস্থ হৈ আহিলে, এতিয়া ফেঁচাই ৰাতি গৈ ঈগলৰ বাঁহত এটেক কৰিলে, কিন্তু ঈগলে একো কৰিব নোৱাৰিলে। কিন্তু ঈগল ফেঁচাতকৈও শক্তিশালী, কিন্তু সেই ৰাতি ঈগলে ফেঁচাক একো কৰিব নোৱাৰিলে। ফেঁচাই ঈগলক এটেক কৰিলে, ঈগলৰ পোৱালিকেইটাক নামাৰিলে, কিন্তু অকল ঈগলকহে এটেক কৰিলে। ঈগলক এটেক কৰি ঈগলক আধা মৰা কৰি দিলে। তাৰপিছত ফেঁচাই ক'লে যে তোমাৰ শক্তি তোমাৰ লগতহে আছে, তোমাৰ শক্তি দিনতহে। দিনত তুমি ৰজা, তুমি আকাশৰ ৰজা হয়, চৰাইৰ ৰজা তুমি হয়, কিন্তু তুমি দিনতহে ৰজা। এতিয়া ৰাতি তুমি একো কৰিব নোৱাৰা। সেইকাৰণে তোমাৰ শক্তি বল কাৰণে তুমি অহংকাৰী হৈ পৰিছিলা। সেইকাৰণে তোমাৰ এই দশা হ'ল। সেইকাৰণে কয় নিজৰ শক্তি, নিজৰ বল, নিজৰ অহংকাৰ এইবোৰক কণ্ট্ৰল কৰি ৰাখিব। অহংকাৰক কণ্ট্ৰল কৰি ৰাখিব। নিজৰ শক্তি বল আছে বুলিয়ে অহংকাৰ নকৰিব। ৰাৱণেও অহংকাৰ কৰিছিলে, ৰাৱণো শক্তিশালী আছিলে। পিছত ৰাৱণৰো নিপাত হ'ল, হয় নহয়? সেইকাৰণে বল শক্তিক লৈ অহংকাৰ কৰিব নালাগে।